হেল্ল' এভৰিৱান, মই আপোনালোকৰ ওচৰলৈ এটা সৰু পদ্ধতি এটা লৈ আহিছোঁ। যিটো পদ্ধতি আমি জানোৱেই, প্ৰায় সংখ্যক লোকে জানো এই পদ্ধতিটো। তথাপিও যিসকলে নাজানে তেওঁলোকৰ কাৰণে লৈ আহিছোঁ। মই স্বপ্নাশ্ৰী শৰ্মাই আপোনালোকৰ কাৰণে এই পদ্ধতিটো লৈ আহিছোঁ, যাতে আপোনালোকৰ বহুতখিনি সহায় হয়। আমাৰ হাতত মালা নাথাকে জপ কৰিবৰ কাৰণে। যিটো আমি জপ কৰোঁ মালা হিচাপ কৰি, ওম নমঃ শিৱায় বা শিৱৰ কাৰণেই হওক বা যিকোনো সমস্যাৰ কাৰণে আমি জপ কৰোঁ, কিন্তু মালা নাথাকে। এইটো সহজ পদ্ধতিৰ জৰিয়তে আমি জপ কৰিব পাৰিম। যেনেকৈ আমি জপ কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10। বহুতে এনেকৈ জপ কৰি থকা হয়তো আপোনালোকে মন্দিৰত দেখা পায় যে মালা নাথাকে, এনেকৈ হাততেই গন্তি কৰি থাকে। ঠিক তেনেকৈ আপোনালোকেও কৰিব পাৰিব। অতি সহজ পদ্ধতি হয়। আপোনালোকে যদি বিচাৰে এই পদ্ধতিটো অৱলম্বন কৰি আপোনালোকে কৰিব পাৰিব। বহুতে কুৱেশ্যন সুধি থাকে, এইটো 108 আমি কেনেকৈ জপ কৰিম? এনেকৈ যেতিয়া 10 বাৰ জপ কৰিব আপোনালোকে গমেই পাই যাব 108 বাৰ হৈয়ে যাব। তেতিয়া 10 বাৰ কৰিলে, কৰি উঠি 8 বাৰ কৰি দিলে হৈ গ'ল। আপোনালোকে মনতে থাকি যাব, লিখি ল'ব দৰকাৰেই নাই। কিন্তু পদ্ধতিটো দেখাবৰ কাৰণে মই লিখি লৈছোঁ 1 2 3 4 5 6 7 8 9 10। এনেকৈ জপ কৰিলেই হ'ল। এইখিনি পদ্ধতিটো কৰিব সকলোৱে কৰিব পাৰিব তেতিয়া মালা নোহোৱাকৈ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, যাতে নতুন নতুন ভিডিঅ'বোৰ পাই থাকে, ন'টিফিকেশ্যন আপোনালোকৰ হাতলৈ যাই থাকে। সেইবাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।